F1 আছে আৰু Yorkshire আছে কিটা খাই কৰা গৈছে। নমস্কাৰ বন্ধুসকল, দীঘলীয়া বিৰতিৰ পাছত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ লগত চিনাকি কৰাই দিম যিজন ব্যক্তিয়ে মোটা দৰমহাৰ চাকৰি এৰি আহি ঘৰতে গাহৰি পালন কৰি অধিক লাভৱান হ'বলৈ সক্ষম হৈছে। গাহৰি পালনেৰে কেনেকৈ স্বাৱলম্বী হ'বলৈ পাৰিব এই বিষয়ে জানিবলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এটি অনুৰোধ, ফাৰ্মিং অথবা ব্যৱসায় সম্পৰ্কীয় ভিডিঅ' পাবলৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টোত এটি লাইক কৰি দিব। এইজন পিংকু দা 4 বছৰ আগতে 4টা গাহৰিৰে আৰম্ভ কৰা ফাৰ্মখনৰ পৰা আজি তেখেতে বিক্ৰী কৰে বছৰেকত কেইবা লাখ টকাৰ গাহৰি। আজিও তেখেতে 10টা গাহৰি পোৱালি বিক্ৰী কৰে। গাহৰি পালনেৰে স্বাৱলম্বী হোৱা পিংকু দাই এসময়ত টেলিকমত মেকানিকেল ইঞ্জিনিয়াৰৰ চাকৰি কৰিছিল। বলকচোন তেখেতৰ মুখেৰে তেখেতৰ বিষয়ে অলপ শুনো। তেখেতৰ বিষয়ে জনাৰ আগতে তেখেতৰ ফাৰ্মখন আমি এবাৰ চাই লওঁ। এইটো হ'ল লাৰ্জ হোৱাইট Yorkshire এটা এইকেইটা হেৰি চেউৰী পোৱালি। এইকেইটা হেমশ্বেয়াৰ আছে প্লাছ F। তাৰপিছত এইটো হ'ল F1 মাইকী, এইটো হ'ল Yorkshire বৰ। এইটো বৰ কৰি ৰখা গৈছে, মোটা মানে এইটো। এইটা মাইকী আছিল, বাচ্চা হৈছিল সেইকাৰণে এনে হৈছিল। বাচ্চাকেইটা আজি দিয়া গ'ল, আজি 10টা পোৱালি দিলোঁ মই। এইটো F1। মই প্ৰথমতে কাম কৰিছিলোঁ টেলিকমত ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ কাম কৰিছিলোঁ। ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ কাম কৰি মোক ট্ৰেন্সফাৰ দিছিল জম্মুত এতিয়া মই নগ'লোঁ। 4 বছৰ হ'ল মই গাহৰি পালনে কৰি আছোঁ। RB Solution প্ৰাইভেট লিমিটেড। মানে গাহৰি পালন কৰি মানুহ এজন স্বাৱলম্বী হ'ব পাৰে বুলি ভাবে? নিশ্চয় পাৰে। আপোনাৰ বৰ্তমান উপাৰ্জন অকল গাহৰি পালন কৰি মই 2টা ল'ৰা পঢ়াই আছোঁ, প্লাছ ঘৰখন চলাই আছোঁ। গাহৰি পালন কৰি কেনেকৈ লাভৱান হ'ব পাৰিব? গাহৰি পালন কৰি মানে আপুনি ধৰক যদি কিনা দানা খুৱালে লাভটো কম। যদি ধৰক মোৰ চাক মই কচু লৈ আহিছোঁ, মই যদিও ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কাম বাদ দি মই নিজে কচু কাটো। ধৰক আমাৰ এটা কচুৰ অভাৱ নাই, বা কচু, কল, ভুচি সেইমখাৰ অভাৱ নাই। কম দামত আপুনি ভুচি কিনি আনক, কচু আনি কচু খুৱাই ধৰক কিনা দানা ব্যৱহাৰ কমকৈ কৰক। কিনা দানা ব্যৱহাৰ যদি কমকৈ কৰে তেতিয়াহে আপুনি লাভৱানটো বেছি হ'ব পাৰিব। আপুনি পোৱালিৰ কাৰণে হেৰি কৰে নে মাংসৰ কাৰণে কৰে? মই পোৱালিও কৰোঁ, মাংসও কৰোঁ। অকল পোৱালি কৰিলে লাভ সিমান হ'ব নোৱাৰে, কাৰণ ফেট নালাগবই। ধৰক যদি মই এতিয়া তাতে 7টা এইফালে হওক নাই, ইয়াতে আছে 7টা খাহী আছে। 7টা খাহীত মই ধৰক খুব বেছি 7 মাহ বা 8 মাহ পুহি ইয়াতে মই 1 লাখ টকা এটা আৰামত পাম। আৰামছে হ'ব। পোৱালি মই এইটো যিটো লাৰ্জ হোৱাইট আছে এইটো 6000কে বিক্ৰী কৰিছোঁ। তাৰপিছত আজি আপুনি দেখাই পাইছে ইয়াৰে যিটো পোৱালি আছিল সেইটো 5000কে দিছোঁ। এইটো 5কে দিছোঁ, মই 5000 দিছিলোঁ।
এইটো বাকী এইকেইটা মোৰ নিজৰে গাহৰিৰ পোৱালি এইটো হেমচায়াৰ আৰু ইয়ৰ্কশ্বায়াৰ আছে এয়া আছিল পিংকু দা কম টকাৰে কেনেকৈ গাহৰি পালন কৰি অধিক লাভৱান হ'ব পাৰি এই বিষয়েও তেখেতে আমাক কৈছে বহু কথা ইয়াৰ পাছৰ ভিডিঅ'টোত সেই বিষয়েও জানিবলৈ পাৰিব পিংকু দাৰ আছে অনেক কাহিনী যিবোৰ আমি আপোনালোকক পাছলৈকে ক'বলৈ যত্ন কৰিম মই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে দাদাৰ ফাৰ্মখন দেখাবলৈ চেষ্টা কৰিলোঁ ভাল লাগে এনেকৈ আগবাঢ়ি গ'লে আৰু তেখেতে ইতিমধ্যে প্ৰকাশ কৰিছে তেখেতে এতিয়া ভাল জব কৰি আছিল আৰু সেই জবৰ পৰা আহি বৰ্তমান তেখেতে ফাৰ্ম কৰি আছে আৰু এই ফাৰ্মেৰে তেখেতে স্বাৱলম্বী হৈছে গতিকে ভাল লাগিল আপোনাক উৎসাহ দিবৰ কাৰণে একচুৱেলি ইয়ালৈকে আহিলোঁ আৰু আপুনি এনেদৰে আগবাঢ়ি যাওক যদি ভাল লাগিল ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহি আছোঁ অন্য ব্যৱসায় সম্পৰ্কীয় ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালে থাকিব ধন্যবাদ